হেৰস্ত আজি আপোনালোকক দেখুৱাম আমাৰ অসমৰ কোম্পানী যে কেনে ধৰণৰ কাম চলে তো বাহিৰৰ কোম্পানীটো দেখুৱাই থাকে তো অসমৰ কোম্পানী কোনো দেখুৱা নাই তো আজি মই ফাৰ্ষ্ট টাইম আপোনালোকক দেখুৱাম তো বলক আজি আমাৰ লগত আপোনালোকে অলক আৰু ময়ো যাওঁ কাৰণ মই কোম্পানীত কাম কৰোঁ 2টা বজাৰ পৰা ডিউটি আছে প্ৰায় এতিয়া 11:30 বাজি গ'ল তো আজি আপোনালোকক সম্পূৰ্ণ ভিডিঅ' দেখুৱাই থাকিম কেনে ধৰণৰ কোম্পানীত কাম চলে কেনেকৈ কাম কৰে মানুহে আৰু কেনে ধৰণৰ মিচিং আছে কেনেকুৱা প্ৰডাক্ট চলে কেনেকুৱা প্ৰডাকশ্যন হয় আপোনালোকক সম্পূৰ্ণ দেখুৱাই থাকিম এই ভিডিঅ'টো ক'লৈ নাযাব শেষলৈকে চাই থাকিব তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ চৰি বন্ধুসকল আজি অলপমান মই ডিম্পুবোৰৰ কপি কৰিছোঁ তো বেয়া নাপাব তো ভিডিঅ'টো চাই থাকক এয়া বলক আৰু এয়া লৈছোঁ মই লগতে এখন মাস্ক বাইকৰ চাবি হেলমেট আৰু চশমা জৰিয়াতে আছে কাৰণ চশমা পিন্ধিবই লাগিব পুৰা ষ্টাইল দি যাব লাগিব কাৰণ বাইক লৈ যামতো আৰু ছোৱালীবিলাকত এতিয়াহে চাব আৰু ইয়াৰ লগত লৈছোঁ টিফিন কাৰণ গাঁৱলীয়া চলি তামান খাওঁ আপোনালোকে জানে সেইকাৰণে 10টামান টিফিনে লৈছোঁ এয়া বেগত ভৰাই আৰু আমাৰ ৰাতি আহোঁতে ঠাণ্ডা লাগিব পাৰে সেইকাৰণে ইয়াতে কম্বল চম্বল চব লৈছোঁ দে আৰু তামান ঠাণ্ডা লাগে না বাইকত আৰু এতিয়া আৰু যদি কোনোবাই এই কোম্পানীত কাম কৰিব বিচাৰে তেনেহ'লে এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনৰ তলত মোৰ ফোন নাম্বাৰটো দিয়ে থাকিব তো আপোনালোকে প্লিজ কণ্টেক্ট কৰিব মোক সকলোবিলাক ডিটেইলছ ক'ম কেনে ধৰণৰ কাম চলে একেবাৰে সম্পূৰ্ণ ক'ম কি ডকুমেণ্টছ লাগে আৰু কিমান চেলেৰি চব কৈ আছোঁ শেষলৈকে চাই থাকক ভিডিঅ'টো তেতিয়াহে গম পাব আৰু এতিয়া বলক যাওঁ দেৰি হৈ গৈছে চ' ফ্ৰেণ্ডছ এয়া আমি ৰেডি হৈ গ'লোঁ একেবাৰে এয়া বাইক চাইকত উঠি বহি ল'লোৱে আৰু আপোনালোকক কোনফালেৰে যাওঁ সকলোবিলাক দেখুৱাইছোঁ আৰু আগতে প্ৰথম ভিডিঅ'টো শেষলৈকে চাই থাকিব তাৰপিছত এই কোম্পানীত কাম কৰাটো ভাবিব তো সম্পূৰ্ণ ভিডিঅ'টো চাই লওক কেনেকুৱা কাম চলে তো চাই লওক তাৰপিছত আপোনালোকে কাম কৰিব তো এতিয়া আমি যাওঁ তো বলক আপোনালোকো আমাৰ লগত অলক একেলগে মোৰ বাইকৰ পাছফালে বহি লওক তো বলক সকলোবিলাক একেবাৰে উঠি লৈ যাওঁ তো চাই থাকক আৰু এয়া আমি এতিয়া বাইক ষ্টাৰ্ট দি দিলোঁ আৰু বলক বলক এতিয়া মাই মই যাওঁ দেই ভাত আঞ্জা বাঢ়ি থৈ দিবি তামাম ভোক লাগে আৰু পাল্লি জুৱাক কুৰা ধৰি থৈ দিবি তামাম ঠাণ্ডা লাগে বাইক চলে ভালকৈ কেমেৰা কৰবি কেনেকৈ থাকা দেখো তই 30 মানুহৰ দৰে লত ফটো দে ভালকৈ কেমেৰা কৰবি অলপমান চাবি আৰু কেমেৰা যদি বেয়া হয় তক দিম বা আশা কৈছোঁ দে চ' ফ্ৰেণ্ডছ এতিয়া আমি আহি বংশত তিনিআলি পাই গ'লোঁ আৰু এইফালে এইটো হৈছে আমাৰ বংশত তিনিআলিৰ দুৰ্গা মন্দিৰ কম ডাঙৰ দুৰ্গা মন্দিৰ আৰু ইয়াতে প্ৰত্যেক বছৰতে দুৰ্গা পূজা পতা হয় তো এইবাৰ আপোনালোকে আহিব আৰু এইফালে আৰু এতিয়া আমি এইফালেৰে যাম গুৱাহাটী ছাইডত দেখি আৰু আমাৰ এইফালে আছে বেক ছাইডত দেখি শুৱালকুছি যাব পাৰি তো আমি এইফালে গুৱাহাটী তো আৰু আমি বেছি স্পীডত গাড়ী চলোৱা নাই মিনিমাম 40-50 মানত যাই আছোঁ তো আপোনালোকে ইমান স্পীডত যাব কাৰণ নিজৰ ছেফটিটো মেইন বস্তু তো নিজৰ ছেফটি থাকিলে একো প্ৰব্লেম নাহে যাতে 40-50 মানত আহিলে আমি আগত কিবা এটা বস্তু কৰিলে ঘপককৈ ৰখাই দিব পাৰোঁ আৰু এয়া আমি আহি পাই গ'লোঁ শিঙিমাৰী আৰু শিঙিমাৰীৰে আমি এইফালে যাম তই অলপ ভালকৈ কবি এইফালে চাবি গাড়ী চাড়ি আহে মই পটককৈ পাৰ হৈ যাম ৰাস্তাটো দে আৰু পাৰ হৈ গ'লোঁ বাপ্পা কিবাকৈ আজি বেছি জাম চাম নাই পট কৰি পাৰ হৈ আহিলোঁ আৰু এতিয়া আমি আগৰ ফালে পাম দদৰা তো আমি দদৰা দি যাই এনেকৈ আগাধৰি হৈ যাম তো আপোনালোকে চাই থাকিব দে শেষলৈকে আপোনালোকক দেখুৱাই থাকিম জাগাও চাই থাকক আৰু আমি আহি পাই গ'লোঁ আগাধৰিৰ গণেশ মন্দিৰ আৰু এই গণেশ মন্দিৰ হ'ল আগাধৰিৰ আৰু আমাৰ এইফালে আছে ৰাইট চাইডে তো ৰাইট চাইডে হৈছে এইখন আমাৰ শৰাইঘাট ৰণ স্মৃতি উদ্যান এয়া লাচিতৰ দিনতে বনাই থৈ যাৱা তো এতিয়াও ধুনীয়া পৰিষ্কাৰ কৰি ৰাখি থৈ দিছে আৰু সৌটো হৈছে আমাৰ ব্ৰহ্মপুত্ৰ নদী আৰু ব্ৰহ্মপুত্ৰ নদীৰ পাৰত বহুত মানুহে পিকনিক খাই আছে একেবাৰে আমাৰো লালাচ গৈছে আৰু মোবাইলৰ কেমেৰাটো সেইকাৰণে আমাৰ কেমেৰাটো জুম হোৱা নাই তো আৰু আগলৈকে চাই থাককচোন ভিডিঅ'টো আৰু আমি আগাধৰি আমিনগাঁও পাৰ হৈ পাই গ'লোঁ চেকপোষ্ট আৰু সেইটো চাইডত দেখি যাব পাৰি গুৱাহাটীৰ ফালে
আৰু আমি আহিছোঁ নৰ্থ গুৱাহাটীৰ ছাইডত দেখি আমি যাম নৰ্থ গুৱাহাটীৰ তো চাংচাৰী ছাইডত দেখি যাম। তো চাংচাৰীৰ ওচৰতে আছে গৌৰীপুৰ। তো আমি তাতে কাম কৰোঁ, তাতে ফেক্টৰী বহুকেইটা আছে। তো আপোনালোকক দেখুৱাম সম্পূৰ্ণ ভিডিঅ'। তো ফেক্টৰীৰ ভিতৰবিলাকো দেখুৱাম। তো চাই থাকক। আৰু আমি আহি পাই গ'লোঁ মেইন গৌৰীপুৰৰ চক। আৰু এয়া কি বম তেৰা ডাঙৰ আৰু এইটো ৰাস্তাৰে আমি পটত কৰি পাৰ হৈ যাব লাগিব। তো পট কৰি পাৰ হৈ গ'লোঁ আৰু পাৰ হৈ আহি এই ৰাস্তাটোৰে উঠাই দিলোঁ। উঠে আহি বাপ্পা কি ঠেচকা এই ৰাস্তাটো, আৰু ইমান সৰু এই ৰাস্তাটো। এইফালে আমি আহিব লাগিব, চাই থাকক। আৰু আগৰ ফালে আছে আৰু সেইবিলাক যে দেখিছে বম ডাঙৰ কোম্পানী, আৰু আমি সেইটো চাইডে যাম তাতে কাম কৰিবা। কিন্তু ইয়াতে বাটত জাম লাগি গ'ল। ঐ দাদা অলপ জল্দি নহ'লে আমাৰ দেৰি হৈ যাব, নহ'লে আমি কোম্পানীত কামেই কৰিব নাপাম আজি। আৰু পটাপট জাম ভাং আমাৰ গছত জাম লাগি গ'ল। কেতিয়ানো জাম পাৰ হ'ব দে কিবাকে জাম ভাঙি গ'ল। আৰু আমি এতিয়া যাই আছোঁ, আৰু আপোনালোকে চাই থাকক কোম্পানীৰ ভিতৰৰ সম্পূৰ্ণ ভিডিঅ' দেখুৱাম। তো ক'লৈ নাযাব, কিবা চিপছ টিপ খাব লগা আছে যদি কিনি আনক, চাই থাকক, বহি থাকক। আৰু এতিয়া আমি আহি এইটো লেফ্ট চাইডে যাব লাগিব। আৰু এয়া লেফ্ট চাইডেদি আমি সোমাই গ'লোঁ। আৰু সোমাই আহি ইয়াতে লেখা থাকিব ব্ৰহ্মপুত্ৰ ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক বুলি। আৰু এইফালেৰে সোমাই আহি কেনে আমি পূৰা গেটত পাই গ'লোঁ। আৰু গেটেৰে সোমাই আৰু অলপ ভিতৰ চাইডে যাব লাগিব। তো আপোনালোকে চাই থাকিলেহে গম পাব। তো চাই থাকক আৰু আগৰ ফালে। আৰু এয়া আমি ভিতৰ ফালে দেখা পাইছে আপোনালোকে, এইবিলাক চব কোম্পানী। তো এইটো চাইডত বহুত কোম্পানী আছে, এইবিলাক চাওক পুৰা ডাঙৰ বম ডাঙৰ, এইবিলাক চব কোম্পানী। আপোনালোকে যোনটোত কাম কৰে ইচ্ছা, ইয়াতে ছোৱালীয়েও কাম কৰিব পাৰে, ল'ৰাও কাম কৰিব পাৰে, কিন্তু 18 বছৰ বয়স হৈ যাব লাগিব, তেতিয়াহে কাম কৰিব পাৰিব, এনে নোৱাৰে। তো যদি কাম কৰিব মন যায় মোক কণ্টেক্ট কৰিব। তো আৰু এয়া চাই থাকক। আৰু এয়া আমি কোম্পানী পাব হৈ গ'লোঁ। এইটো দেখা পাইছে যে সেইটোৱে আমাৰ কোম্পানী, তাতে আমি কাম কৰিম। তো বন্ধু আৰু মই কাম কৰোঁৱেই তাতে অলৰেডি। তো চাই থাকক। চ' ফ্ৰেণ্ডছ, এয়া আমি আহি পালোঁ এতিয়া কোম্পানী। আৰু আপোনালোকক কোম্পানীটো দেখুৱাইছোঁ, মই কাম কৰা কোম্পানীটো দেখুৱাইছোঁ, চাই থাকক। আৰু এইটোৱে হৈছে, এইটো কোম্পানীতে মই কাম কৰোঁ। এইটো গডৰেজ কোম্পানী, ইয়াতে মই কাম কৰোঁ। তো আপোনালোকক ভিতৰতো দেখুৱাইছোঁ কেনেকুৱা কাম চলে। তো দেখুৱাইছোঁ, আগৰ ফালে মানুহ যাই আছে। তাত এই গাড়ীখনৰ আগত মই লাইন পাতিব লাগিব। এইবিলাক মানুহ যাই আছে, তাতে লাইন পাতিব লাগিব। আৰু তাতে লাইন পাতি কেনে আমি ভিতৰত সোমাব লাগিব। সোমাই কেনে আপোনালোকক ভিতৰ ফালেও দেখুৱাইছোঁ। তো ভিডিঅ'টো চাই থাকক। এইবিলাক কোম্পানী চব, ইয়াৰ কাষতো বহুত কোম্পানী আছে, চাই থাকক। সকলোবিলাক দেখুৱাই থাকিম। চ' ফ্ৰেণ্ডছ, আমাৰ ডিউটি চেঞ্জ হৈ গ'ল। আৰু আপোনালোকক ক্ষমা বিচাৰিছোঁ যে ভিতৰত বস্তু দেখুৱাব নিদিলে, কাৰণ আমাক ভিতৰত মোবাইল নিয়া এলাউড নাই। সেইটো কাৰণে বহুত প্ৰব্লেম হৈ গ'ল আৰু ভিডিঅ'টো বনাব নোৱাৰিলোঁ ভিতৰত। চৰি, আপোনালোকক ক্ষমা খুজিছোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগিছে, প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। কাৰণ আমি নতুন ইউটিউবাৰ, সিমান এটা ভালদৰে নাজানো। চ' আপোনালোকে ভ্লগ কেনেকৈ বনাই শিকাই দিলে ভাল হয়। আৰু আপোনালোকে মৰম দিব, আশীৰ্বাদ কৰিব। তো আৰু ছাপোৰ্ট কৰিব, যাতে আগলৈ ভাল ভিডিঅ' বনাব পাৰোঁ। তো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকে প্লিজ অলপমান শিকাই দিব, আপোনালোকৰ ভাইটি বুলি ভাবি। আৰু এতিয়া বহুত ঠাণ্ডা লাগিছে, পটাপট জল্দি ঘৰত যাব লাগে। ইয়াৰ চকু ফিকি গৈছে, তামাম টোপনি লাগি আছে। আৰু আমাৰ বাইকো ষ্টাৰ্ট কৰি থৈ দিয়া হৈছে। তো এতিয়া আমি পটাপট ঘৰত যাব লাগে। তো আপোনালোকেও টোপনি মাৰক। বাই, গুড নাইট অল।